हेलो गाइस स्वागतम जनाइছো मोर चैनल जिटुस ब्लगলৈ সদায় দৰে আজি আপোনালোকক স্বাগতম জনাইছো কিন্তু আজিৰ ব্লগটো অলপ বেলেগ ধৰণৰ হ'ব কাৰণ আজি মই যাম আমাৰ মামিহঁতৰ ঘৰত আৰু তাতে আমাৰ ধুনুৰ বাৰ্থডে আছে বাৰ্থডে যাম প্ৰথমতে গাড়ী লম তাৰ পিছত আপোনালোকক লগ পাই আছো ফাইনালি গাড়ুলু দিয়ক এতিয়া ওলাম বলক এতিয়া মই পিন্ধিম মোৰ সুৰক্ষা কৱচ তো চাই লওক এয়া মোৰ সম্পূৰ্ণ সুৰক্ষা গতিকে বলক এতিয়া যোৱাৰ সময়ত ভিডিঅ' কৰিব নোৱাৰিম কাৰণ মোৰ কোনো একশ্যন কেমেৰা জাতীয় বস্তু নাই গতিকে বলক এতিয়া তো মই ঘৰৰ পৰা ডাইৰেক্ট ইয়াতে আহিলোঁ কাৰণ প্ৰেজেণ্ট এটা ল'ব লাগিব প্ৰেজেণ্টটো ল'লোঁ লৈ কিনে তাৰপিছত মই ধুনুৰ কাৰণে 3 বছৰৰ এই কেণ্ডেলটো ল'লোঁ মোৰ এতিয়া সুৰক্ষা কৱচটো পিন্ধি ইপাৰে চাই ৰাস্তাটো পাৰ হ'ম এতিয়া মই ভিতৰলৈ প্ৰৱেশ কৰিম এতিয়া মই ভিতৰলৈ যাম নিকু আৰু মই মামা আছে না নাই আছে তো মই এতিয়া ভিতৰত সোমালোঁ বহিলোঁ কিবা নিশ্চয় খাব দিব ৰখি আছোঁ কিন্তু কি দিয়ে নাজানো নিশ্চয় কিবা ভাল বস্তু দিব গতিকে অলপ অপেক্ষা কৰোঁ অলপ তো এয়া খাবৰ বাবে প্ৰস্তুতি ৰখি আছে খাবৰ বাবে নিকু তো এতিয়া মই ভাত খালোঁ অলপ টোপনি লাগিছে সেইকাৰণে আমাৰ ডিম্পুদাৰ ভিডিঅ' চাই আছোঁ তো মোৰ লগত আছে ধুনু আজি আমাৰ ধুনুৰ বাৰ্থডে আৰু আমাৰ মামাই ফুলৰ বাগান বনাইছে আপোনালোকক দেখুৱাম এইবাৰ তো এবার আমার ধুনুই কেক কাটিব না ধুনু Happy birthday to you. ধুনু খা তো এতিয়া ৰখি আছোঁ খানা কেতিয়া আহিব আহি গ'ল আহাটো বাৰু চব বস্তুৱে আহি গ'ল এতিয়া এইবিলাক খাব লাগিব খোৱাটো বাৰু ভিডিঅ' নকৰোঁ থাকলে তুমি চবাই নাকি মামা আপোনালোকেতো ভাবি আছে ভিডিঅ'টোত আন্ধাৰ কিয় আন্ধাৰ হৈছিল মানে মই সকলোকে ক'লোঁ যাওঁ বুলি তাৰপিছত মই ওলালোঁ গতিকে ভিডিঅ'টো কেনে হ'ল আপোনালোকে নিশ্চয় কমেণ্টত জনাব যদি বেয়া হৈছে তথাপিও জনাব যদি ভাল হৈছেও জনাব গতিকে আপোনালোকক বৰ কৰিবলৈ সিমান চেষ্টা কৰা নাই চব মানে ৰাতি হোৱাৰ কাৰণে এন্ধাৰ হৈ গ'ল চব ভিডিঅ' কৰিব নোৱাৰিলোঁ বেছি ভালকৈ কাৰণ মোবাইলৰ কেমেৰাৰ সিমান ভাল নহয় গতিকে আজিলৈ ভিডিঅ'টো ইমানেই থেংকছ ফৰ ৱাচিং বাই